हेलो एवरीवन मोर आउट मिनी ब्लग अपना स्वागत जनाइसे। आज हाजबेंडे पालें शाके चिकेन बनाब। आदा নহৰু पेस्टखिनि ढाली दिया गई और ये पालेंखिनि धुनियाके पिसि लोৱা तेखते बनाब स्टार्ट दिसे। गोटेखिनि एकेलगे दी दिसे बिलाही आलू चिकेन ऊपर अलमान तेल दी दिसे तेखते बनाई आछे और या पालें शाकखिनि पिसि लोৱাखिनि ऊपर ढाली दिसे निमख दिसे। आज खाबले बहुत टेस्टी हब दे। हालधिও दी दिसे এটা গোটেইখিনি ধুনিয়াকে লাৰি দিছে মিলাই দিছে। ঢাকনখন দি দিলে ধুনিয়াকে উতলিছে দেখিছে না। পালেং শাকখিনি ধুনিয়াকে একদম চিকেনৰ লগত মিলি গৈছে আৰু আমাৰ হালধি শুকাই যাব লাগিব পুৰা সম্পূৰ্ণকে শুকাই যাব লাগিব। এয়া শুকাওক ড্ৰাই হৈ গৈছে গোটেইখিনি শুকাই গৈছে। এতিয়া গৰম পানী কৰিছে ইয়াতে এতিয়া অলপমান গৰম পানী ঢালি দিব। তাৰপিছত অলপমান টাইম আৰু উতলোৱাৰ পিছত আজি পালেং শাকৰ চিকেন ৰেডি। খাবলৈ বহুত টেষ্ট হৈছে। আপোনালোকে এনেদৰে বনাই ঘৰত খাব চাব।